নমস্কাৰ বন্ধু বান্ধৱীসকল SB ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইণ্ডিয়ান এয়াৰফৰ্চৰ আপোনালোকৰ যোনটো অনলাইন ৰিটেন এক্সাম চলি গৈছিল তাৰে আপোনালোকৰ ৰিজাল্টটো আহি গৈছে। কেনেকৈ চেক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইণ্ডিয়ান এয়াৰফৰ্চৰ যোনটো অনলাইন ৰিটেন এক্সাম চলি গৈছিল তাৰে আপোনালোকৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে। আপোনালোকে চেক কৰিব পাৰিব নিজৰ মোবাইলতে। তাৰ কাৰণে আপোনালোকে এইটো লিংকত গৈ তলৰ পিনে গৈ থাকিব। তলৰ পিনে গৈ থাকি তাত আপোনালোকে দেখা পাব অগ্নিবীৰ বায়ু অনলাইন টেষ্ট ৰিজাল্ট। ইয়াত আপোনালোকে ইয়াত ক্লিক কৰি দিব। নতুন এটা পেজ খোল খাব। তাত আপোনালোকৰ ইমেইল ID পাছৱৰ্ড বহুৱাই কেপচা কোডটো মাৰি দি তাত আপোনালোকৰ নিজৰ সাইন ইন কৰি দিলেই আপোনালোকৰ নিজৰ ৰিজাল্টটো দেখা পাব। এইদৰে আপোনালোকে নিজৰ ৰিজাল্টবিলাক চেক কৰিব পাৰিব অনলাইনতে। এনেদৰে আপোনালোকে নিজৰ ৰিজাল্টবিলাক চেক কৰি ল'ব লাগিব। আৰু লোৱাৰ আছামৰ ইণ্ডিয়ান আৰ্মি এপ্লাই ইতিমধ্যে চলি আছে। আপোনালোকে লিংক ডিছক্ৰিপশ্যনত দি দিম মই, আপোনালোকে অনলাইন কৰি ল'ব। আজি ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আগলৈ যাতে এনেকুৱা ভিডিঅ' বনাই থাকোঁ। ধন্যবাদ।